হেল্ল' ফ্ৰেণ্ডছ, এণ্ডাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু আজি মই যাই আছোঁ বক্সিং চেম্পিয়নশ্বিপ, আৰু অলপ ভিডিঅ'টো বেলেগ হ'ব। এতিয়া আৰম্ভ হৈয়ে আছে মেটচখন, আৰু যোৱাকালিৰ পৰা আৰম্ভ হৈছে। 3 দিন ধৰি চলিব, আৰু গতিকে সন্ধিয়া সময় হ'ব। আৰু এতিয়া মানে ঠিক ভিডিঅ' কোৱালিটি অলপ ল' হ'ব পাৰে, তথাপিও আপোনালোকে চাব আৰু অন্ততঃ লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, চাই থাকক। আৰু এয়া মই ৰামৰায় ষ্টেডিয়ামৰ যিখন ইনডোৰ ষ্টেডিয়াম আছে তাত মই আহি পালোঁ, আৰু ভিতৰত গোটেইবিলাক খেল চলি আছে। বক্সিং চেম্পিয়নশ্বিপখন আৰম্ভ হৈ আছে, আৰু আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখাই আছোঁ। এয়া মহিলা শাখাৰ খেলসমূহ চলি আছে এতিয়া। আৰু এইখিনি ঠাইত প্লেয়াৰবোৰে নিজকে নিজে ৱাৰ্ম আপ কৰি আছে, প্ৰেক্টিছ কৰি আছে। আৰু ইয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলিও দিয়া হৈছে ইয়াত। আৰু ইয়াতে এগৰাকী প্ৰশিক্ষকৰ জীয়ৰী, তেখেতৰ সৰু অকণমানি শিশুটি মানে জন্মদিনো পালন কৰিলে ইয়াত সকলোৱে লগ লাগি। মাজুলীৰ পৰা আহিছা? মানে ফাৰ্ষ্ট ৰাউণ্ড গৈছে আপোনালোকৰ? ফাৰ্ষ্ট ৰাউণ্ড গৈছে। আচ্ছা, মানে আপোনালোক মানে ইণ্ডিভিজুৱেল নে টিম হিচাপত আহিছে? আপোনালোকে টিম হিচাপত আহিছে ন? এখেতসকল মাজুলীৰ পৰা আহিছে। আৰু এজন আছে মোৰ লগত প্লেয়াৰ, তোমাৰ নাম কি? মোৰ নাম ৰুদ্ৰ চেত্ৰী। ৰুদ্ৰ চেত্ৰী, তুমি ক'ৰ পৰা আহিছা? দেৰগাঁৱৰ পৰা আহিছা। দেৰগাঁৱৰ পৰা আহিছা। তোমাৰ অলৰেডি ফাৰ্ষ্ট ৰাউণ্ড গৈছে নেকি? ফাৰ্ষ্ট ৰাউণ্ড গৈছে, মই দেখিছোঁ। আচ্ছা, এখেতৰ ফাৰ্ষ্ট ৰাউণ্ড গৈছে, এতিয়া ছেকেণ্ড ৰাউণ্ড পৰ্যায়ক্ৰমে যাই থাকিব আৰু ন? আৰু অহাকালি কি ফাইনেল আছে? অহাকালি মানে মেইন চেম্পিয়ন, অহাকালি ফাইনেলখন আছে। গতিকে তেখেতসকলে আমি আৰু দেখুৱাম আপোনালোকক, আৰু বেলেগ বেলেগ ঠাইৰ পৰা প্লেয়াৰ আহিছে। গতিকে বেষ্ট অফ লাক। আৰু এতিয়া মোৰ লগত আছে বৰপেটা বক্সিং এছ'চিয়েশ্যনৰ সভাপতি গৌতম দাস, আৰু এখেতে হৈছে গৌতম। আৰু গতিকে অলপমান এই চেম্পিয়নশ্বিপৰ বিষয়ে এখেতে ক'ব, মানে কেনেকুৱা কি প্ৰস্তুতি চলাইছে। গতিকে অলপমান কৈ দিয়া, মানে কেনেকুৱাকৈ মানে কি হেৰি হৈছে, মানে কিমান দিন ধৰি চলিব এইখন? বৰপেটা জিলা MSR বক্সিং সন্থাৰ উদ্যোগত আৰু অসম MSR বক্সিং সন্থাৰ সহযোগত 45 সংখ্যক সদৌ অসম ভিত্তিত আন্তঃজিলা যুৱ পুৰুষ মহিলা চেম্পিয়নশ্বিপ 2025 এইখন আয়োজন কৰিছোঁ। এইখন যোৱা কালি 27 তাৰিখৰ পৰা 27 নৱেম্বৰৰ পৰা 30 তাৰিখলৈ এই খেলখন আমি অনুষ্ঠিত কৰিছোঁ সদৌ অসম ভিত্তিত। ক'বলৈ গ'লে আজি বৰপেটাত আমি তৃতীয়বাৰৰ কাৰণে এই বক্সিং চেম্পিয়নশ্বিপখন পাতিছোঁ। আমি 2016 চনত আমি পাতিছিলোঁ অসম ভিত্তিত, 2022 চনত পাতিলোঁ, এইবাৰ আমি 2025 চনত থাৰ্ড টাইম আমি বৰপেটাত বক্সিং চেম্পিয়নশ্বিপখন পাতিছোঁ। মানে কেটেগৰী আছে নেকি? মানে কেটেগৰী আছে। হয়, এইবাৰ যুৱখন হৈছে, ইউথখন হ'ল এইবাৰ। ইয়াৰ আগতে জুনিয়ৰখন হৈছিলে, ইয়াৰ আগত চাব জুনিয়ৰ হৈছিলে। আল্টিমেটলি আমি 3 টাইম মানিছোঁ। ইমান সুন্দৰ প্ৰচেষ্টাত এয়া আমাৰ এক সুকীয়া প্ৰচেষ্টা, কাৰণ এইখন আমাৰ 2016 চনৰ পৰা অংশুকিতা বড়ো যিয়ে আজি আন্তঃৰাষ্ট্ৰীয় বক্সাৰ হ'ল, আকৌ 2016 চনত বৰপেটাৰ পৰা মেডেলিষ্ট হৈ গৈছিলে। এয়া আমাৰ কাৰণে যোৱাকালি আমাৰ মাজত দুজনকৈ বক্সাৰ উপস্থিত আছিলে। অহা 30 তাৰিখ আপোনালোকক সকলোকে নমস্কাৰ জনাওঁ। অহা 30 তাৰিখে লাভলীনা বৰগোহাঁই আহি বৰপেটাত পদাৰ্পণ হ'ব, সত্ৰনগৰী বৰপেটাত পদাৰ্পণ হ'ব। আমাৰ বক্সিঙৰ ৰিঙত এক সুন্দৰ প্ৰচেষ্টা, মানে সেইদিনাখন ফাইনেলখন। গতিকে আপোনালোক সকলোৱে আমি আয়োজন কৰি আছোঁ। আমাৰ অসমৰ প্ৰান্তৰ পৰা অহা প্ৰায় 200 ল'ৰা ছোৱালীয়ে আজি চেম্পিয়নশ্বিপখনত ভাগ লৈছে। আমি ইয়াতে সুন্দৰ খোৱা লোৱা থকাৰ ব্যৱস্থা কৰাই দিছোঁ।
আৰু এইবাৰ এইখন যিখন মানে ষ্টেডিয়াম ইণ্ডোৰ ষ্টেডিয়াম দেখিছে হয়। এইখন মানে প্ৰথম এইবাৰ হেৰি হ'ল ন এইখন অপেনিং হ'ল আৰু এই ষ্টেডিয়ামখনৰ ক্ষেত্ৰতো এক সুকীয়া পৰিচয় কাৰণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 4জনকৈ বক্সাৰ এইখন ষ্টেডিয়ামত পদাৰ্পণ হৈছে আৰু এইখন আৰু খুবেই আটক ধুনীয়া মানে আৰু গোটেইখিনি ফেচিলিটি আছে ইয়াত ফেচিলিটি আছে আৰু সেইকেইটাত আমি ধন্যবাদ দিব লাগিব হয়। কিন্তু এনেকুৱা এখন খেলৰ পৰা আমাৰ নতুন প্ৰজন্মই এটা বস্তু শিকক যে যি সময়ত ড্ৰাগছৰ হয় মাদক দ্ৰব্যৰ প্ৰতি যি সময় আসক্তি হৈছে হয়। এনেকুৱা বক্সিঙৰ ৰিঙত যেতিয়া উজ্বলাই উঠিব বক্সাৰ হয়। তেতিয়া তেওঁলোকে কি পাব প্ৰেৰণা পাব আৰু নিজৰ এটা সৃষ্টি কৰিব নিজৰ দেহাটোৰ প্ৰতি স্বাস্থ্যৰ প্ৰতি মগজুৰ প্ৰতি মানুহ ডেভেলপ হ'ব আমি আশা ৰাখিছোঁ সকলো বৰপেটাবাসী ৰাইজ ওলাই আহক অহা 30 তাৰিখ অহাকালিও খেল আছে অহা 30 তাৰিখো লাভলীনা গোহাঁই আছে আপোনালোকে আহক আমাৰ এই সুন্দৰ অনুষ্ঠানটো উপভোগ কৰি আমাক অকণমান সেৱা আগবঢ়াওক ধন্যবাদ আৰু মই এখেতক শেষত মানে ক'ব ধন্যবাদ দিবই লাগিব কাৰণ ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰিছে আৰু ভৱিষ্যত প্ৰজন্ম আৰু উঠি আহক নতুন প্ৰতিভা বহুত আছে সেই প্ৰতিভাখিনিও ওলাই আহক আৰু এখেতসকলে নিশ্চয় সহায় কৰিব গতিকে আৰু মই অনুষ্ঠানটো যাতে ভালদৰে পৰিচালনা হয় আৰু এটা কথা আমি এইবাৰ যিটো আমি থাৰ্ড টাইম আমি ছাকচেছ ইয়াৰ পিছত আমি নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপখন বৰপেটা জিলাত আমি পাতিম এইটো আমাৰ আৰু অসমৰ ইতিহাসৰ বুৰঞ্জী যদি আমি পাতনি মাৰোঁ প্ৰত্যেক জিলাৰ পৰা চাওঁ গুৱাহাটীক বাদ দি এইখন হয়তো নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপৰ যিটো ধাৰা লৈছোঁ তেনেহ'লে বৰপেটাবাসী হিচাপে মই গৌৰৱ কৰিম এইটো আমাৰ কাৰণে খুবেই মানে ভাগ্যৰ কথা এইটো যে যদি হয় এইখন সঁচাই সাফল্যমণ্ডিত যদি হয় চেষ্টা অব্যাহত ৰাখি আছোঁ গতিকে ধন্যবাদ গৌতম দাস আৰু এইখনে বৰপেটাৰ আমাৰ মানে ইণ্ডোৰ ষ্টেডিয়ামখন আৰু এতিয়া আমি ওপৰত যাই আছোঁ পেভিলিয়ন তাৰ পৰা সুন্দৰ বহা ব্যৱস্থা আছে তাৰ পৰা আপোনালোক দেখাই আছোঁ চাওক একদম ওপৰত আহিলোঁ খুবেই সুন্দৰ ব্যৱস্থা আৰু এইটো সৰ্বৰ থকা ব্যৱস্থা কৰিছে ইয়াতে আৰু গোটেইখিনি ইয়াতে মানে থাকিব দিয়া হৈছে আৰু এনেদৰে পৰ্যায়ক্ৰমে মেটছসমূহ চলি আছে খেলসমূহ চলি আছে আৰু এই 3 দিন ধৰি চলি থাকিব আৰু এইখিনি আছে ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ